এখন গাঁৱত এজনী সৰু ছোৱালী আছিল। তাই সদায় স্কুলৰ পৰা আহি আবেলি পৰত খেলিবলৈ ওলাই গৈছিল। তাই যিটো ৰাস্তাৰে খেলিবলৈ যাব লগা হৈছিল, সেই ৰাস্তাটোৰ চাৰিওফালে জংঘলেৰে ভৰা আছিল। ছোৱালীজনীয়ে জংঘলৰ মাজৰ ৰাস্তাটোৰে অহা যোৱা কৰি থাকোঁতে এটা পুৰণিদিনীয়া ডাঙৰ কুঁৱা দেখা পাইছিল আৰু সেই কুঁৱাটোৰ পৰা কিছুমান বিকট চিঞৰ আহি থকা তাই শুনিবলৈ পাইছিল। কিন্তু তাই সেই কুঁৱাটোৰ কাষলৈ গৈ শব্দটো ক'ৰ পৰা আহিছে চাবৰ বাবে সাহস গোটাব পৰা নাছিল। এনেকৈয়ে তাই সেইটো ৰাস্তাৰে বহুদিন অহা যোৱা কৰি থাকিল। হঠাতে এদিন তাই মনত সাহস গোটাই কুঁৱাটোৰ পৰা কিনো শব্দ আহে বুলি কুঁৱাটোৰ ফালে আগবাঢ়ি গ'ল। তাই কুঁৱাটোৰ কাষত থিয় হৈ কুঁৱাটোৰ ফালে জুমি চোৱাত তাইক কিবা এটাই টানি লৈ যোৱা যেন অনুভৱ কৰিলে। লাহে লাহে তাইক যেন কিবা এটা শক্তিয়ে কুঁৱাটোৰ ভিতৰলৈ টানি লৈ গ'ল। প্ৰায় 5 মিনিটমানৰ পাছত তাই পানীৰ পৰা ওলাই আহিল আৰু তাই দেখি আচৰিত হ'ল যে তাইৰ যিটো শৰীৰ, সেই শৰীৰটো পানীত মৰি উপঙি আছে। তাইৰ লগত কি ঘটনা ঘটিছে তাই ধৰিবই পৰা নাছিল। কিছু সময় নিজৰ শৰীৰটোৰ ফালে চাই তাই পানীৰ কাষতে থিয় হৈ থাকিল আৰু একো ধৰিব নোৱাৰি তাই ঘৰলৈ বুলি উভতি গুচি আহিল। তাই ঘৰত আহি সকলো কথা মাকক বিৱৰি ক'লে। কিন্তু তাই আচৰিত হ'ল যে তাই যিখিনি কথা কৈ আছিল সেই কথাখিনি মাকে শুনা পোৱা নাছিল। তাই কি কৰোঁ কি নকৰোঁ বুলি ভাবি মাকক ডাঙৰ ডাঙৰকৈ চিঞৰিবলৈ চেষ্টা কৰিলে, কিন্তু তাইৰ কথাবিলাক মাকে শুনিব পৰা নাছিল। ছোৱালীজনী ৰাতিলৈকে নহা দেখি মাক দেউতাকে বিচাৰিবলৈ আৰম্ভ কৰিলে আৰু তাই খেলা জেগাটোলৈ মাক দেউতাকে বিচাৰি গ'ল আৰু মাক দেউতাকে গৈ খেলা জেগাত ছোৱালীজনীক নাপাই আকৌ ঘৰলৈ উভতি আহিল। ঘৰত হাহাকাৰ লাগিল, ছোৱালীজনী বা গ'ল ক'লৈ। এনেকৈয়ে সেইদিনা ৰাতিটো পাৰ হৈ গ'ল। পিছদিনা আকৌ মাক দেউতাকে ছোৱালীজনীক বিচৰা আৰম্ভ কৰি দিলে। মাক দেউতাকে ছোৱালীজনীক বিচাৰি নাপাই গাঁৱৰ মুখীয়ালক খবৰটো দিলে। তেতিয়া গোটেই গাঁৱৰ মানুহে লগ লাগি ছোৱালীজনীক বিচাৰ কুচাৰ আৰম্ভ কৰি দিলে আৰু ছোৱালীজনী যিটো ৰাস্তাৰে খেলিবলৈ গৈছিল সেই ৰাস্তাটোত তন্ন তন্ন কৰি বিচৰা আৰম্ভ কৰি দিলে। কিছু সময়ৰ পাছত ছোৱালীজনীক কুঁৱাটোত উপঙি থকা দেখা পালে আৰু সকলো ৰাইজ মিলি ছোৱালীজনীক কুঁৱাটোৰ পৰা উঠাই আনিলে। আৰু সেই সকলোবোৰ দৃশ্য ছোৱালীজনীয়ে নিজ চকুৰে দেখি আছিল। তাই সকলোকে বুজাবলৈ চেষ্টা কৰিছে তাই এতিয়াও মৰা নাই, জীয়াই আছে, কিন্তু তাইৰ কথা কোনেও শুনিব পৰা নাছিল। তাই যাক যাক স্পৰ্শ কৰিছিল তেওঁলোকেও তাইৰ স্পৰ্শটো অনুভৱ কৰিব পৰা নাছিল। তাই উপায়বিহীন হৈ ঘৰলৈ উভতি গুচি আহিল আৰু গাঁৱৰ ৰাইজে মিলি তাইৰ শৰীৰটো ঘৰলৈ লৈ আহিল আৰু সৎকাৰ কৰা আৰম্ভ কৰি দিলে। তাই দুখ মনেৰে গৈ ঘৰৰ কাষত থকা জৰিগছজোপাৰ তলতে বহি থাকিল। কিছু সময় বহাৰ পিছত ৰাতি হ'ল। লাহে লাহে আন্ধাৰ হ'বলৈ ধৰিলে। তাই কি কৰোঁ কি নকৰোঁ ভাবি জৰিগছজোপাতে আশ্ৰয় লওঁ বুলি জৰিগছজোপাত বগাবলৈ আৰম্ভ কৰিলে। তাই আচৰিত হ'ল যে যিজোপা জৰিগছত তাই আগতে বগাবলৈ চেষ্টা কৰে কিন্তু কেতিয়াও বগাব পৰা নাছিল আৰু আজি তাই অনায়াসে জৰিগছজোপাত বগাব পাৰিছে। তাই কোনো কষ্টই অনুভৱ কৰা নাছিল আৰু তাইৰ শৰীৰটো যেন তেনেই পাতল হৈ পৰিছে। আৰু তেতিয়াৰ পৰাই সেই ছোৱালীজনীয়ে সেই জৰিগছজোপাতে থকা আৰম্ভ কৰিলে। তাইৰ যেতিয়াই মন যায় তাই সমনীয়াবোৰৰ ওচৰলৈ যায়, সিহঁতে খেলা ধূলা কৰি থাকে, কিন্তু তাই এটা চুকত বহি তেওঁলোকৰ খেল ধেমালিসমূহ চাই থাকে। কিয়নো তাইক কোনেও স্পৰ্শ কৰিব নোৱাৰে, তাইৰ কথা কোনেও শুনিব নোৱাৰে। সেইবাবে তাই অকলেই আমন জীৱনকৈ ফিল্ডৰ কাষত বহি সিহঁতে খেলাবোৰ চাই থাকে।